আহিম আগৰকি ব্যক্তি আছে আমি আপোনাৰ কাষলৈ যাম আপোনাকে বিচাৰিছোঁ বিজেপিৰ পৰা আহি কংগ্ৰেছত যোগদান দিছে যি সময়ত লাখ লাখ যুৱক যুৱতী তেওঁলোকৰ দলত যোগদান কৰাৰ তেওঁলোকে প্ৰচাৰ কৰি আহিছে উন্নয়ন হোৱা বুলি কৈ আছে সেই সময়ত এগৰাকী নিৰ্বাচিত সেই দলটোৰ জনপ্ৰতিনিধি আহি কংগ্ৰেছত যোগদান কৰিছে তেওঁক স্বাগতম জনাই কি ক'ব আপুনি তেওঁক ৱেলকাম দিছোঁ ধন্যবাদ দিছোঁ তেওঁ যিখিনি তেওঁ পাই আহিছে সেই দলটোত সেইকাৰণে তেওঁক আমি ধন্যবাদ দি তেওঁক আমি আমাৰ আদৰি লৈছোঁ ঠিক আছে আপোনাৰ জৰিয়তে জানিব বিচাৰিছোঁ যে আজি বিজেপিৰ পৰা মানুহ কংগ্ৰেছলৈ সোঁত বৈছে অৰ্থাৎ এই কথাটো এটা অতি ইতিবাচক ইংগিত দিছে যে জয়লাভৰ ক্ষেত্ৰত যে কোনো হেঙাৰ হ'ব নোৱাৰে বা কোনো তেওঁলোকৰ যিবিলাক যিমানে ব্ৰেণ্ডিং নকৰক যিমানে প্ৰচাৰ নকৰক এইবাৰ যে প্ৰাণেশ্বৰ বসুমতাৰীৰ ক্ষেত্ৰত আপোনালোকে যিটো এটা ইচ্ছা কৰিছে সেই ইচ্ছাৰ ক্ষেত্ৰত কোনো কথা বাধা হ'ব নোৱাৰিব নেকি আচলতে চাওক প্ৰাণেশ্বৰ বসুমতাৰী ইয়াত ৰখাৰ কোনো মানে চতিয়া সমষ্টিত জয় নিশ্চিত অইনবাৰ আমাৰ ইয়াত বিসম্বাদ হয় কংগ্ৰেছত এইবাৰ কংগ্ৰেছত আমাৰ চতিয়া সমষ্টিটো বিসম্বাদ নাই এক হৈ গৈছে চব এক হৈছে আৰু আপুনি চাওক তেখেতে আমাৰ পঞ্চায়ত প্ৰতিনিধি হৈ আমাৰ দললৈ অহাৰ ইয়াত ডাঙৰ কাৰণ আছে কাৰণ কি ভাৰতবৰ্ষত যিটো শান্তি সম্প্ৰীতি ঐক্য বজাই ৰখা দল একমাত্ৰ আছে কংগ্ৰেছ দলেই এই কংগ্ৰেছ দলেহে উন্নয়ন কৰিব আৰু সকলোৰ কাৰণে যি স্কিম আঁচনি অন্যান্য ডেভেলপমেণ্টত কংগ্ৰেছ গভৰ্ণমেণ্টৰ বাহিৰে বিজেপি চৰকাৰখন আপুনি চাওক কংগ্ৰেছক যি বিজেপি এজিপিয়ে ভ্ৰষ্টাচাৰ বুলি কৈছিলে আজি 5 বছৰ শাসনত বিজেপিয়ে যিখিনি কাম কৰিছে যিখিনি কামত গোটেই ভাৰতবৰ্ষ অসমত আজি ৰাইজে বুজি পাইছে যে তেওঁলোকে ধনী দুই এজন আম্বানী আদানীক এই দেশখন সঞ্জাই দিবলৈ গৈছে গতাই দিবলৈ গৈছে আজি চাওক আপুনি চৰকাৰী যি অনুষ্ঠান প্ৰতিষ্ঠান চব বিক্ৰী কৰিবলৈ গৈছে এই কথাবিলাক আমাৰ সাধাৰণ খাতিখোৱা জনতাই বুজি পাইছে সাধাৰণ জনসাধাৰণে এইবাৰ সকলো বুজি পাইছে আপোনালোকে বুজি পাইছে বুজি পাইছে কাৰণে এইটো আহি সকলোৱে নিজ মানে মুক্তভাৱে এই প্ৰাণেশ্বৰ বসুমতাৰীক সমৰ্থন দি এইবাৰ জয়যুক্ত একত্ৰিত হৈ পেলাই জয়যুক্ত কৰিবৰ কাৰণে সকলোৱে মাৰ বান্ধি স্বতঃস্ফূৰ্তভাৱে মানুহ আহিছে হয় আমি হয় ঠিক আছে আমি যাম যিটো বিজেপিৰ আমাৰ এই সময়ত এটা চেণ্টাৰ অফ এট্ৰেকশ্যন আমাৰ আপোনাৰ নামটো কি ক'লে মোৰ নাম দীপনাথ এগৰাকী নিৰ্বাচিত জনপ্ৰতিনিধি সেই দলটোৰ পৰা তাৰপিছতো তেওঁ আহিছে এই কথাই অনুধাৱন কৰিব পাৰি যে ইয়াত কি হৈ আছে আচলতে গতিকে আপোনাৰ সেই অসন্তুষ্টিৰ ক্ষেত্ৰত আৰু কি কি কাৰণ আছে প্ৰাণেশ্বৰ বসুমতাৰীক আপুনি কেনেকৈ জানে প্ৰাণেশ্বৰ বসুমতাৰীৰ সমৰ্থনৰ কাৰণটো কি এটা সময়তো আপোনাৰ ৰাইভেল আছিলে সেই মানুহজনৰ কাষত যে ছাপোৰ্ট দিছে হয়তো ব্যক্তিগতভাৱে তেওঁৰ প্ৰতি আপোনাৰ ৰাস্তা নিশ্চয় থাকিব তো প্ৰাণেশ্বৰ বসুমতাৰীৰ বিষয়ে কি ক'ব আপুনি হয় চাওক এতিয়া মই যে অকল আহিছোঁ সেইটোও নহয় মোৰ লগত আৰু ইলেক্টেড প্ৰেচিডেণ্ট আহিছে তেখেত আচলতে আহি পোৱা নাই হয় আৰু বাকীসকল যিসকল প্ৰেচিডেণ্ট আছে সেইসকলেও কিন্তু এহাতে ভাত এহাতে চকু পানী কৰিহে জীয়াই আছে গতিকে এনেকুৱা এটা পৰিস্থিতি মানে ৰাজতন্ত্ৰ বুলি যিটো ক'লোঁ মই ৰাজতন্ত্ৰ আৰু গণতন্ত্ৰৰ যুঁজ এই যুঁজখনত আমি গণতন্ত্ৰক জয়যুক্ত কৰাৰ লক্ষ্যৰেহে আমি আজি প্ৰাণেশ্বৰ বসুমতাৰী ছাৰৰ বাদে চতিয়া সমষ্টিত এনে এজন ব্যক্তি জন্ম হোৱা নাই পদ্ম হাজৰিকাৰ বিপক্ষে মাত মাতিব গতিকে আমি একমাত্ৰ গণতন্ত্ৰক আগবঢ়াই লৈ যোৱাৰ লক্ষ্যৰে আমি একমাত্ৰ এজনেই ব্যক্তি আছে যিজন হ'ল প্ৰাণেশ্বৰ বসুমতাৰী ঠিক আছে আমি আবছুৰ প্ৰাক্তন নেতাৰ কাষলৈ আহিম এতিয়া আমাৰ যিহেতু আৰু মহিলাসকল আছে প্ৰাণেশ্বৰ বসুমতাৰী কেনেকৈ জানে মানুহজন কেনেকুৱা ভালনে বেয়া ক'লে হ'ল বহুত ভাল আপুনি কেতিয়াৰ পৰা জানে বা মানুহৰ লগত ব্যৱহাৰ পাতি কেনেকুৱা সৰুৰ পৰাই জানো কিন্তু বহুত ভাল এতিয়াও বহুত বেছি ডাঙৰ হোৱা নাই আপুনি আচ্ছা প্ৰাণেশ্বৰ বসুমতাৰী কেনেকুৱা মানুহজন ভালে আচ্ছা কথা বতৰা কেনেকুৱা বহুত ভাল আপোনালোকে আহিলে গুৰুত্ব দিয়ে নে দিয়ে আমাক ঠিক আছে আপুনি ঘৰৰ এই ঘৰৰে নেকি গাঁৱৰ হয় আমাক পঢ়াৰ ক্ষেত্ৰত বহুত সহায় কৰে আৰু ভালকৈ পঢ়া আমাৰ ইয়াৰ ৰাস্তা ঘাট ইমান বেয়া আমি ইমান দূৰ আমি TSB কলেজত পঢ়োঁ ইয়াৰ পৰা যাওঁ সদায় অহা যোৱা 100 টকা যায়েই আমাৰ ইয়াত গাড়ীও পাবলৈ নাই বহুত মানে অসুবিধা হয় তাৰপিছত কি ক'ব আৰু ঠিক আছে আমি প্ৰশ্ন সুধিলে ক'ব ছাত্ৰ ছাত্ৰীৰ মাজত বা এইখিনি অঞ্চলৰ যিখিনি তোমালোকৰ বয়সৰ ষ্টুডেণ্টৰ মাজত কেনেধৰণৰ আলোচনা হয় যে আমাৰ প্ৰাণেশ্বৰ বসুমতাৰী ডাঙৰে এনেকুৱা কি চৰ্চা হয় হয় ভালকৈ পঢ়িলে আমিয়ে সহায় কৰিব লাগিব যিহেতু আমি এতিয়া পঢ়ি আছোঁ আমিতো চব জানো আমি ইমান লগ পাওঁ ধৰি লওক এতিয়া তাত আমি কলেজত চবেই পাওঁ বিজেপি কংগ্ৰেছ মানে জানে যাক ভাল পায় এতিয়া এটা কথাটো তোমাৰ কেনেকুৱা লাগে তোমাৰ ঘৰটো কেনেকুৱা বা কাৰোবাৰ পকী ঘৰ থাকিলে আমি বেয়া বুলি নকওঁ কিন্তু এই কথাটো প্ৰমাণ কৰে আমি দেখিছোঁ আচলতে যে আজিৰ দিনত খেৰী ঘৰ এইটো সম্ভৱ নহয় মই এই কথাটো ক'ব বিচাৰিছোঁ যে এগৰাকী বিধায়ক হোৱা মানে আমি বুজি পাওঁ যে অসমটো বাদেই দিয়া ভাৰতবৰ্ষ বা পৃথিৱীৰ ক'ৰবাত আৰু বেলেগ পাৰিলে বেলেগ গ্ৰহতো মাটি সম্পত্তি কৰিব বিচাৰে তো তেনে অৱস্থাত
এগৰাকী বিধায়ক হৈছে এনেকুৱা নেতা, সকলো মানুহৰ প্ৰিয় নেতা, বা তেওঁ বিধায়ক হোৱাৰ পিছতে নিজৰ বাবে একোৱেই নকৰিলে। এতিয়াও সেই খেৰীঘৰ, যিটো খেৰীঘৰ হয়তো অসমৰ কেইঘৰমান মানুহতে বৰ্তি আছে কিজানি, এগৰাকী বিধায়কৰ এনেকুৱা খেৰীঘৰটো প্ৰথম দেখিছোঁ আমি। তো এইবিলাক কথাই তোমালোকৰ আদৰ্শ যে সৎ হৈ থাকিব লাগে, দুৰ্নীতি কৰিব নালাগে। তো দুৰ্নীতি নকৰা এটা আইডিয়েল মানুহ হয়নে নহয় তেওঁ? হয়, কিয়নো চবেই মানে খেৰৰ ঘৰতে, আগতে খেৰৰ ঘৰতে থাকে, যদিও এতিয়া বহুতেই মানে পকী ঘৰ বনাইছে। যদিও আমাৰ ছাৰ যিহেতু আমাৰ খুৰা হয় প্ৰাঞ্জল বসুমতাৰী, তেখেতে খেৰৰ ঘৰটো আছে এতিয়াও। অৰ্থাৎ কম্প্ৰমাইজ নকৰে। ঠিক আছে, এতিয়া আমি আৰু নেতাসকল আহিছে, আপোনাৰ পৰিচয়টো লৈ লওঁ। মোৰ নাম শ্ৰী ভাস্কৰ শইকীয়া, মই গাঁও পঞ্চায়ত সভাপতি বিজেপি উত্তৰ পূববংগীয়া গাঁও পঞ্চায়তৰ। কেতিয়া নিৰ্বাচিত হৈছিলে? মই নিৰ্বাচিত যোৱা পঞ্চায়ত নিৰ্বাচনত হৈছিলোঁ বিপুল ভোটত, মানে অসমৰ ভিতৰত এটা ৰেকৰ্ড কৰি প্ৰায় 2160টা ভোটত মই জিকিছিলোঁ। আপোনাৰ নামটো কওক। ভাস্কৰ শইকীয়া। আমি কি দেখি আছোঁ, কি শুনি আছোঁ, আচৰিত পাইছোঁ আচলতে, যে এটা নিৰ্বাচিত প্ৰতিনিধি ভাৰতীয় জনতা পাৰ্টীৰ সেইটো সমষ্টিৰ, আমি চতিয়া সমষ্টিতে আছোঁ নে ক'ত আছোঁ তাকে মই এটা আচৰিত পাইছোঁ। ইয়াততো কোৱা হৈছে যে সাংঘাতিক উন্নয়ন হৈছে, ইয়াৰ কন্যকা বিভিন্ন কথাৰ জৰিয়তে বিজেপিটো বাদেই দিয়ক, সকলো মানুহ সন্তুষ্ট বুলি কোৱা হৈছে। এইদৰে আপুনি নিৰ্বাচিত অভিলেখ সংখ্যক ভোটত নিৰ্বাচিত এগৰাকী জনপ্ৰতিনিধি আজি অন কেমেৰা আজি চতিয়া সমষ্টিৰ কথা কৈছে, এইটো আচৰিত কথা কৈছে আপুনি। মই আপোনাক অকণ দীঘলীয়া হ'ব কওঁতে, ক'বলৈ ভাল পাম। প্ৰথম 15 বছৰ তেখেত AGP বিধায়ক আছিলে, ক'লে যে মই বিৰোধী বিধায়ক, বোপাইহঁত মই একোৱেই নাপাওঁ, গতিকে তহঁতে বেয়া নাপাবি, আমাক একোৱেই নকৰিলে, নিবনুৱাখিনি তেনেকৈয়ে থাকিল, নিজৰ কাৰণে খোপনি পিঠা কৰি ল'লে। তাৰপিছতো আকৌ এটা আৱেগ সৃষ্টি কৰিলে। আমি ভাবিলোঁ অসমীয়া ল'ৰা, থলুৱা ল'ৰা, গাত গুলি সোমাই আছে, কিডনী নাই, কিবা কিবি নাটক বিজেপিলৈ গ'ল বোপাই, তহঁতক এইবাৰ কিবা এটা কৰি দিম। অপ্ৰিয় সত্য কথা এটা কৈছোঁ, যোৱা 5 বছৰ আগত তেখেতৰ মুখৰ বাণী সেইখিনি আছিল, মোৰো বয়সে মানে মুখেদি। কিন্তু আজিও আপুনি হিচাপ কৰক, গলি সেই নিবনুৱাখিনি 20 বছৰ একো উন্নয়ন নকৰিলে। তাৰপিছত তেখেতে ৰাইজৰ মাজত এটা কনচেপ্ট আনিলে যে ইউথ জেনেৰেশ্যন, মানে নিউ জেনেৰেশ্যন দি আমি কাম কৰিম, আমাৰ এডভাৰটাইজটো মানে এডটো বেছিকৈ হ'ব আৰু উন্নয়ন হ'ব, তেওঁ জিকি যাব, মিনিষ্টাৰ হ'ব, তেতিয়া মানে আকৌ এবাৰ লুটন ৰাজ দিব পাৰিব। অপ্ৰিয় সত্য কথাটো হ'ল, যিখিনি ল'ৰাক বুৰ্বকসকলে আজি 1500 টকীয়া গোবৰ ভক্ত বনাই অলিগলি তেওঁ দৌৰাই আছে, সেইখিনি কিন্তু বেলেগ নহয়। খুৰাকখিনি 20 বছৰ তেখেতে অথলে যোৱালে আমাক এটা ষ্টেজলৈ ঠেলি দিলে, দি পেলাই এতিয়া ভতিজাকখিনি ধ্বংস কৰি পেলাই আমাৰ ভাই ভতিজাবও বিচাৰিছে। আৰু এটা কথা আপোনাক কৈছোঁ, তেখেতে এটা য়ং লুক দি আছে, মানুহক যুৱ নেতাই এটা হেৰি দিবলৈ ষ্ট্ৰেটেজি আনিব বিচাৰিছে, কিন্তু অলৰেডি তেখেত এজন বৃদ্ধ মানুহ, 66 ইয়াৰ্ছ অল্ড। অপ্ৰিয় সত্য, ৰাইজে পাহৰি নাযাব সেইটো। শাৰীৰিকভাৱে তেখেত অক্ষম, তেখেতৰ এটা বিকল। সেইটো ক'ব নাযাওঁ, সেইটো এটা অমানৱীয় এটা, আনসকলে আমাৰ বিকলাংগৰো ক'ৰবাত ৰাজনৈতিক অধিকাৰ আছে বা সেইটো আছে কথাটো। আমি কিন্তু যিটো মানসিকতা, মেণ্টেলিটি বা যি কাম কৰা যায় তাৰ পিছত ক'ম। কি ক'ব বাইদেউ, যে কিমান উৎসাহী আপোনালোক যে বিজেপিৰ দুগৰাকী ইলেক্টেড লিডাৰ, তেওঁলোক কৈছে বিপুল সংখ্যক ভোটত জিকা লিডাৰ, গতিকে কিবা কথা সোধাৰ আগতে এই লোক দুজনৰ হাত চাপৰি হ'ব লাগে যে ইমান মুক্তভাৱে তেওঁলোকে আজি এই কথাটো ক'বলৈ ওলাই আহিছে, যে ইমান মুক্তভাৱে আজি কৈছে যে আপোনালোকৰ আৰু প্ৰচাৰ কৰাৰ প্ৰয়োজনে নাই দেখোন। তেওঁলোকৰ মানুহে যেতিয়া এই ধৰণৰ কথা আজি মানুহে এতিয়া আপোনালোকৰ মানুহ হৈ গ'ল, ক'বলৈ বাধ্য হৈ গৈছে, ইয়াতকৈ আৰু মানে বেলেগ কথা ক'বলগীয়া নাথাকে। চাওক, আজি আমাৰ এই চতিয়া সমষ্টিৰ গণতন্ত্ৰক যিদৰে হত্যা কৰা হৈছে, আজি তেওঁলোকৰ পৰা গুচি অহা মানুহখিনিয়ে সেই হাৰাশাস্তিটো পাই আজি আমাৰ মাজলৈ গুচি আহিছে। আজি আমাক আঁকোৱালি লোৱাৰ কাৰণ সেইটোৱেই, কাৰণ ইমান মানুহে ডমিনেট কৰি ৰাখিবলৈ নোৱাৰে, মানুহৰ বাহুবলেৰে কিমান দিন চলিব। মানুহৰ মানে এটা আমাৰ জনগণখিনিৰ এইটোৱেই মানে উৎসাহ হৈছে যে আমি কোনো কাৰণতে এজন ধনবলক প্ৰশ্ৰয় নিদিওঁ। গতিকে এইবাৰ চতিয়াক আমাৰ উদ্ধাৰ কৰিবৰ কাৰণে তেওঁলোকৰ পৰাই আহি আমাক সহায় কৰিব বিচাৰিছে। আজি তেওঁলোকে প্ৰচাৰ মাধ্যমৰ যোগেদি যিয়ে নকওক, প্ৰচাৰ মাধ্যমৰ যোগেদি তেওঁলোক উন্নয়নৰ কথা কওক, যিয়ে নকওক, কিন্তু আচল ছবিখন আজি ক্লিয়াৰ হৈছে। আচল ছবিখন ক্লিয়াৰ হৈছে। এতিয়া আমি আকৌ 2 এজনক সুধোঁ যে প্ৰাণেশ্বৰ বসুমতাৰী মানুহজন কেনেকুৱা। যে আমিতো দেখিছোঁ আপোনালোকে কেনেকৈ পাইছে, যুৱক আছে এজন, গতিকে আধুনিক প্ৰযুক্তিৰ যুৱক, গতিকে কি ক'ব যে প্ৰাণেশ্বৰ বসুমতাৰীৰ বিষয়ে কি জানা তুমি? হয়, তেওঁ আজি প্ৰায় 15-20 বছৰ হ'ল তেওঁ শাসনত নাই, তথাপিও আপুনি এই অঞ্চলৰ যিখিনি শিক্ষিত যুৱক বুলি কৈছোঁ, তেওঁলোকক আপুনি লগ ধৰক এজনকৈ, তেওঁলোকে ক'ব তেওঁলোকক কিমান সহায় কৰিছে। আজিৰ ডেটত আপুনি চাব গ'লে উত্তৰৰ পৰাই কোনো এখন উচ্চ শিক্ষিতৰ কাৰণে কোনো আমাৰ স্কুল নাই, কলেজ নাই, আপোনাৰ হস্পিটেল নাই, ডক্তৰ নাই, তাৰপিছত তেওঁলোকৰ উন্নয়নৰ ফুল জাৰি মাৰি থাকে। তেনে ক্ষেত্ৰত তেওঁ কিমান কাম কৰিছে তাৰ পৰা আপোনালোকে গম পাব পাৰিব। ঠিক আছে, কি ক'ব মানুহজন কেনেকুৱা? কোন প্ৰাণেশ্বৰ বসুমতাৰী।
পানেশ্বৰ বসুমতাৰী এজন সহজ সৰল মানুহ। পানেশ্বৰ বসুমতাৰী 2001 চনত তেওঁৰ কাৰ্যকালত জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনাৰ সুনীত কোঁৱৰ গজেন বৰুৱাৰ স্থায়ী মণ্ডপৰ সপোন বাস্তৱত ৰূপ দিবলৈ চেষ্টা কৰিছিলে। তেখেত এনে এজন মানুহ, তেখেতে দুখীয়া ছাত্ৰ ছাত্ৰীক ত্যাগবী হেমবৰুৱা মহাবিদ্যালয়ত তেওঁ নামভৰ্তি কৰাইছিলে। তেওঁ বহুত দুখীয়া মানুহৰ কাৰণে তেওঁ এজন ভগৱান লেখীয়া মানুহ। গতিকে এবাৰ তেওঁ বিপুল ভোটত জয়যুক্ত হ'ব। পানেশ্বৰ বসুমতাৰী জিন্দাবাদ, পানেশ্বৰ বসুমতাৰী জিন্দাবাদ, পানেশ্বৰ বসুমতাৰী জিন্দাবাদ। ঠিক আছে, তেনেহ'লে আমি ৰেণ্ডমলি সুধি এইবাৰ হয়। মই আচল আমাৰ সমস্যাখিনি ক'বলৈ লৈছোঁ। মই মষ্ট লোকেল। কথাটো হ'ল আমি 25-30 বছৰ বসবাস কৰাৰ পাছতো আমি দেখিছোঁ উত্তৰ অঞ্চলত যিখিনি ৰাইজ বসবাস কৰি আছে পঞ্চায়ত অন্তৰ্ভুক্ত কৰিব নোৱাৰিলে। প্ৰাণেশ্বৰ বসুমতাৰী যেতিয়া বিধায়ক হৈ আছিলে তেখেতে কৰিব চেষ্টা কৰিছিলে, তথাপিও নহ'ল। কিন্তু আমি দেখিছোঁ মাজে মাজে পঞ্চায়ত ডেলিমিটেশ্যনৰ অৰ্ডাৰ আহে, কিন্তু পদ্ম হাজৰিকা ডাঙৰীয়াৰ ওচৰত গৈ পেলাই আমি বহুতখিনি প্ৰাৰ্থনা জনাইছিলোঁ, কথাবিলাক কৈছিলোঁ, অফিচিয়েলি মুভ কৰিছিলোঁ। আমাক হাইৰাণ লগাই দিয়াৰ বাহিৰে একো হোৱা নাই। ফৰেষ্ট ৰুলাৰ এক্ট, একৰ্ডিং টু ফৰেষ্ট ৰুলাৰ এক্ট 2006 মাটি বাৰীৰ কাম হ'ব লগা আছিলে, এইবিলাক নহ'ল। আৰু কাৰেণ্টৰ পৰা লৈ আপোনাৰ স্কুলৰ পৰা লৈ ৰাস্তা পদূলিৰ পৰা লৈ একো আমাৰ কাম কৰি নিদিলে। আৰু আমি সেইকাৰণে পদ্ম হাজৰিকাক এইবাৰ যাহাতে আমি শিক্ষা দিব বিচাৰিছোঁ। আৰু চতিয়া সমষ্টিৰ ৰাইজে অলপ সজাগ হওক, সকলো সমস্যা আমি সমাধান কৰিব চেষ্টা কৰিম। আমি ওচৰতে দেখিছোঁ বিশ্বনাথ সমষ্টি, আমি বৰ্ডাৰত আছোঁ এতিয়া। মোৰ ঘৰ বিশ্বনাথ সমষ্টিৰ বৰ্ডাৰত হয়। দেখিছোঁ বিশ্বনাথ সমষ্টিয়ে আমাৰ উত্তৰ অঞ্চলৰ বড়োসকলে যেনেকৈ বসবাস কৰিছে তাতকৈ 5 বছৰ পিছত বসবাস কৰা সকলৰ এতিয়া পঞ্চায়ত অন্তৰ্ভুক্ত হৈ গৈছে। অৰুণাচল বৰ্ডাৰলৈকে ৰাস্তা পদূলি, চৰকাৰী ঘৰ, লেট্ৰিন সাহায্যখিনি গোটেইখিনি পাইছে। কিন্তু আমি তেখেতসকলকে 5-10 বছৰ আগত বসবাস কৰাখিনি আজিলৈকে পঞ্চায়ত অন্তৰ্ভুক্ত কৰিব আমি দেখি নাপালোঁ। আমি পঞ্চায়তৰ পৰা 1-2 টকা আজিলৈকে পোৱা নাই, কোনো এটা উন্নয়ন আমি পোৱা নাই। প্ৰাণেশ্বৰ বসুমতাৰীয়ে 5 বছৰ জিকাত যিখিনি কাম কৰি থৈ গ'ল, এতিয়া পদ্ম হাজৰিকা ডাঙৰীয়াই 20 বছৰ কৰাৰ পাছতো সেইখিনি কামটো তেখেতে ক্ৰছ কৰিব পৰা নাই বা তেখেততকৈ বেছি কাম কৰি দেখুৱাব পৰা নাই। বিকল্পৰ প্ৰয়োজন আছে। ঠিক আছে, আমি আমাৰ প্ৰতিবেদন সামৰিব লাগিব। কিন্তু কথা এটাই যে মানুহখিনিৰ এটা স্বতঃস্ফূৰ্ত বেদনা, স্বতঃস্ফূৰ্ত তেওঁলোকৰ যিটো এটা আৱাজ আজি তেওঁলোকে দিবলৈ চেষ্টা কৰিছে। আৰু তেওঁলোকে এই স্বতঃস্ফূৰ্ত বেদনা আজি প্ৰকাশ কৰি ক'ব বিচাৰিছে যে 21ত চতিয়া সমষ্টিত মিৰাকুল নহয়, এটা স্বাভাৱিক ৰিজাল্ট আহি আছে। স্বাভাৱিক ৰিজাল্ট তেওঁলোকৰ অৱগত। নমস্কাৰ, মোৰ নাম সুশীল তাঁতী আৰু মই চাহ জনগোষ্ঠীৰ দীপলঙা বাগানৰ পৰা আহিছোঁ আৰু চতিয়া সমষ্টিৰ হয়। আৰু বিশেষভাৱে মই কংগ্ৰেছ পাৰ্টিত সমৰ্থন দিছোঁ। কালিলৈকেতো মই পদ্ম হাজৰিকাৰে মানুহ আছিলোঁ আৰু বিজেপি সমৰ্থনৰ মানুহ আছিলোঁ আৰু প্ৰায় 20 বছৰ ধৰি তেওঁৰ লগতে আছোঁ। আৰু যিহেতু বিজেপিয়ে শাসন অহাৰ পিছত আমাৰ চাহ জনগোষ্ঠীক মাত্ৰ এটাই ফাঁকি দিলে, 351 টকা হাজিৰা বঢ়োৱা কথাটো। আৰু 351 টকা হাজিৰা বঢ়া তাৰপিছত আমাৰ যিটো জনজাতিকৰণটো, এই গোটেইখিনি সিহঁতে ফাঁকি দি চাহ জনগোষ্ঠীৰ ভোট যোৱাবাৰে লৈছে আৰু সৰ্বানন্দ সোণোৱালে ৰাজগাদীত বহিছে। গতিকে এইবাৰ কালিলৈকে যেতিয়া আমি চালোঁ যে আমাৰ চাহ জনগোষ্ঠীৰ কোনো উন্নয়ন হোৱা নাই। আৰু এতিয়া বৰ্তমান চতিয়া সমষ্টিত আমাৰ জনগোষ্ঠীৰ এলেকাৰ ভিতৰত যিমানেই কৈ আছে কি যে উন্নয়ন হৈছে বুলি, আমি মাত্ৰ এটাই দেখিছোঁ যে বাগানবিলাকত চেন গ্ৰেভেলহে হৈছে আৰু কিনো উন্নয়ন হৈছে। আমাৰ জনগোষ্ঠীৰ বিষয় লৈ পদ্ম হাজৰিকা 20 বছৰ থাকিও আমাৰ বিধানসভাত বা সাংসদত এটা মাত নামাতিলে। আমাৰ জনগোষ্ঠী যি ধৰণে আজি পৰি আছে বা যি ধৰণে আজি আমাক মাটি পট্টা দিম বুলি কৈছিলে, আমাক অন্যান্য যি সা সুবিধা দিব লাগিছে বুলি কৈছিলে, কিন্তু এটাও দিয়া নাই। গতিকে আমি এইবাৰ সচেতন হৈছোঁ। আমাৰ চাহ জনগোষ্ঠী, আমাৰ চতিয়া সমষ্টি থকা চাহ জনগোষ্ঠী যিমানেই এলেকাসমূহ আছে চবেই সচেতন হৈছে যে এইবাৰ মিছা প্ৰতিশ্ৰুতিৰে ভোট বিচাৰি থকা ভাৰতীয় জনতা পাৰ্টি যিজন নেকি নৰেন্দ্ৰ মোদী, সেইজন প্ৰথমতেই মিছা কথা কৈছে কি যে সবকে সাথ সবকে বিকাশ। আজি চাহ জনগোষ্ঠীৰ বিকাশটো নহ'ল, কিয় হোৱা নাই? আৰু এইটো কৈছিলে কি যে শাসন অহাৰ পিছতেই আমি চাহ জনগোষ্ঠীৰ আমি এটা কমিটি বনাম, কিবা বনাম, অন্যান্য দিছিলে, কিন্তু তেওঁবিলাকে একো কৰি নিদিলে। গতিকে আমি চতিয়া সমষ্টিৰ চাহ জনগোষ্ঠী বুলি নহয়, অসমৰ চাহ জনগোষ্ঠী ৰাইজে বিজেপিক ভোট নিদিয়ে। এবাৰ আমি এইটো আমাৰ অহা 22 তাৰিখত আমাৰ চাহ জনগোষ্ঠীয়ে বাগান বন্ধ দিছে,
যে আমাৰ যিটো নেকি মিছাই কৈ গ'ল 270 টকা হাজিৰা বঢ়াইছোঁ বুলি সেইটো অলৰেডি কাৰো লগত মানে আলোচনা বিলোচনা নাই। হয় মই বুজি পালোঁ। অৰ্থাৎ অসন্তুষ্টি আছে তিনিগৰাকী শীৰ্ষ পৰ্যায়ৰ বিজেপি নেতা বুলি ক'ব লাগিব, গাঁও পঞ্চায়ত পৰ্যায়ৰ, আৰু তেওঁলোকৰ এই বেদনাই প্ৰমাণ কৰিছে। সাধাৰণতে আমি কংগ্ৰেছৰ ইণ্টাৰভিউ ল'ব গ'লে তাত কংগ্ৰেছৰ মানুহ থাকে, কিন্তু আচৰিতভাৱে আজি বিজেপিৰ মানুহ আজি কংগ্ৰেছত যোগদান কৰিছে, তেওঁলোকৰ মুখেৰে আজি সেই বেদনাবিলাক প্ৰকাশ কৰিব লগা হৈছে। কেতিয়াও আমি জানো যে কোনো এটা কথা কেতিয়াও হেঁচা মাৰি ৰাখিব নোৱাৰি, এদিন হ'লেও সি সত্য প্ৰকাশ পাবই। আমি প্ৰতিবেদনটো সামৰণি মাৰিম। কাক ভোট দিব? আমি দিব প্ৰাণেশ্বৰ বসুমতাৰী। ভোট কাক দিব এতিয়া? প্ৰাণেশ্বৰ বসুমতাৰী। আচ্ছা, প্ৰাণেশ্বৰ বসুমতাৰী ভাল পায়? প্ৰাণেশ্বৰ বসুমতাৰী। ভোট প্ৰাণেশ্বৰ কোন জিকিব বাইদেউ? মুখৰ মাত নাই। কোন জিকিব? কোন জিকিলে ভাল হয়? আমাৰ প্ৰাণেশ্বৰ ছাৰ জিকিলে ভাল হয়। কিয় প্ৰাণেশ্বৰ ইমান ভাল নে? ভাল কাম কৰিব তেওঁ? কাম কৰিব ছাৰে। বিশ্বাস আছে আপোনালোকৰ? বিশ্বাস আছে আমাৰ। ঠিক আছে, এই কথা সকলোকে সুধিব ইমান সময় নহয়, সকলোকে একেলগে সুধিম আৰু যে কোন জিকিব এইবাৰ? বিশ্বাস আছে আপোনালোকৰ? কংগ্ৰেছ নে বিজেপি? কংগ্ৰেছ লাগে, তেওঁ কংগ্ৰেছ লাগে আৰু প্ৰাণেশ্বৰ বসুমতাৰী লাগে। শেষ মন্তব্য আমি দীপামণি শইকীয়াৰ পৰা ল'ম আৰু সকলোকে ধন্যবাদ জনাইছোঁ, সুন্দৰভাৱে সহযোগিতা কৰিছে। আমি নিৰপেক্ষভাৱে কথাবিলাক উত্থাপন কৰিছোঁ, আপোনালোকৰ বুকুৰ বেদনাবিলাক অলপ হ'লেও সামান্য পৰিমাণে আমি তুলি ধৰিবলৈ প্ৰয়াস কৰিছোঁ, কাৰণ আমিও বিচাৰোঁ চতিয়াৰ উন্নয়ন হওক, অসমৰ উন্নয়ন হওক, অসমৰ উন্নয়নে অসমৰ ভাৰতবৰ্ষৰ মানচিত্ৰত অসমে বুকু ফিন্দাই কওক যে আমি শক্তিশালী অসম হ'বলৈ হ'লে শক্তিশালী চতিয়া হ'ব লাগিব। কিন্তু সেই শক্তিশালী চতিয়া হ'বলৈ হ'লে কেৱল কেইজনমান ব্যক্তিৰ উন্নয়নেৰে শক্তিশালী চতিয়া নহয়, হয়নে নাই বাইদেউ? যে কেইজনমান ব্যক্তিৰ উন্নয়নেৰে শক্তিশালী চতিয়া নহয়, সকলোৰে উন্নয়ন হ'ব লাগিব। আৰু ব্যক্তিগত উন্নয়নক ৰাজহুৱা উন্নয়ন বুলি প্ৰচাৰ কৰিলে চতিয়াৰ উন্নয়ন নহয়, চতিয়াত উন্নয়ন নহয়। এতিয়া এয়া আজি আপোনালোকে দেখিলে কিমান সাধাৰণ মানুহ। আজি আপোনালোকে আমাৰ জনপ্ৰতিনিধিৰ ঘৰত যিসকল মানুহ দেখিছে, এয়া পইচা দি কিনি অনা মানুহ নহয় প্ৰথম কথা, আৰু দ্বিতীয় কথা তেওঁলোকক দেখিয়ে চাগে আপোনালোকে অনুমান কৰিব পাৰিছে কিমান সাধাৰণ মানুহ। মানে এই সাধাৰণ জনগণখিনি আহি যিখিনি ইয়াত উৎসাহ দিছেহি, আমি সেইখিনিক লৈ বহুত আশা কৰিছোঁ, আৰু এইবাৰ বিপুল ভোটত প্ৰাণেশ্বৰ বসুমতাৰী জিকিব, সেইটো আমি ফুল কনফিডেঞ্চত কৈছোঁ। আৰু ফুল কনফিডেঞ্চ, এয়া দীপামণি শইকীয়াৰ কনফিডেঞ্চ, অৰ্থাৎ বাকী সকলোৰে কনফিডেঞ্চ। হয়তো সকলোৱে এই কনফিডেঞ্চ লৈ আগবাঢ়িছে, আৰু 21ত যি ইয়াতে ৰাজত্বৰ কথা কৈ থকা হৈছিলে, আমি নিৰপেক্ষভাৱে একো মন্তব্য নিদিওঁ, কিন্তু এই মন্তব্যৰ পৰা এনেকুৱা লাগিছে যে পুঞ্জীভূত যি বেদনা, এই বেদনাৰ যি বিস্ফোৰণ হ'বলৈ গৈ আছে, আৰু বেদনাৰ বিস্ফোৰণ হৈ 2 মে'ত চতিয়া সমষ্টিৰ পৰা এটা নতুন ফলাফলৰ ফালে গৈ থকা তেওঁলোকে ইংগিত দিছে। নতুন ফলাফল হ'বনে? বসুমতাৰী জিন্দাবাদ। আমি তেওঁৰ সেই গাঁৱৰ পৰা, গাঁওখনৰ নাম কি আছিলে? জয়সিদ্ধি গাঁৱৰ পৰা আমি বিদায় ল'ম, আৰু আমি পুনৰবাৰ আহ্বান জনাম যে যিগৰাকীয়ে জনপ্ৰতিনিধি নিৰ্বাচিত নহওক গণতান্ত্ৰিক ব্যৱস্থাত, তেওঁ সমাজৰ বাবে কেইজনমান নিৰ্দিষ্ট ব্যক্তিৰ বাবে কাম কৰিব কেতিয়াও নালাগে। এনেকুৱা কাম কৰিব নালাগে যাতে 5 বছৰৰ পিছত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এই আমাৰ সন্মানীয় পুৰুষ, মহিলা, যুৱক যুৱতী আজি তেওঁলোক বেদনাৰ বিস্ফোৰণ ঘটাব লগা হয় যে আমাৰ একো উন্নয়ন নহ'ল, কাম নহ'ল, আমাক অশান্তি দি থকা হৈছে। জনপ্ৰতিনিধি হ'বলৈ হ'লে বা জনপ্ৰতিনিধি হ'লে সকলোৰে কথা সমানভাৱে ভাবিব লাগে। সহযোগী সাংবাদিক শংকৰ বাগলাৰীৰ সৈতে চতিয়া সমষ্টিৰ জয়সিদ্ধি গাঁৱৰ পৰা মৰম কুমাৰ, ডেমক্ৰেচি লাইভ।